নমস্কাৰ মৌপালক বন্ধুসকলৰ অনুৰোধত আকৌ এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ যে বাৰিষা কালত মৌক কেনেকৈ কৃত্ৰিম আহাৰ যোগান ধৰিব। আহাৰখিনি এনেকুৱা ডাঠ হ'ব লাগে, এনেকৈ ডাঠ হ'ব লাগে, ঠিক মৌ জোলখিনিৰ দৰেই ডাঠ হ'ব লাগে। প্ৰথমতে এটা পাত্ৰত একাপ চেনি আৰু আধা কাপ পানী দি মই বইল কৰি লৈছোঁ গোটেইখিনি। তেনেকৈ গৰম কৰি যেতিয়ালৈকে এনেকুৱা থুপথুপীয়া হৈ নাযায়, এনেকুৱা ডাঠ নহয়, তেতিয়ালৈকে উতলাব। তাৰপিছত ঠাণ্ডা হ'বলৈ দিব, ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এনেকুৱা এটি বটল লাগিব। এনেকুৱা এটা বটলত মই গোটেইখিনি ভৰাই দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত ঠাণ্ডা কৰি ল'ব ভালকৈ। ঠাণ্ডা কৰি লোৱাৰ পিছত এনেকৈ গোটেইখিনি মই বটলটোত ভৰাই দিছোঁ আৰু অলপমান তাত মই মৌ ৰস দি দিছোঁ। ঠিক 2-3 চামুচমান মৌ ৰস দি দিছোঁ। মৌ ৰসটো গোন্ধ পালে ইহঁতি খাই ভাল পাব। ইয়াৰ ওপৰত এনেকুৱা এখন গেঞ্জি কাপোৰ ল'ব, গেঞ্জি কাপোৰ ভাল। এই কাপোৰখনেৰে এনেকৈ বান্ধি দিছোঁ। কাপোৰখন দুমুটুক কৰি লৈছোঁ। কাপোৰখনেৰে এনেকৈ বান্ধি লৈছোঁ। ধুনীয়াকৈ ফিট কৰি এনেকৈ বান্ধি দিম। এনেকৈ বান্ধি লৈছোঁ, ধুনীয়াকৈ বান্ধি লৈছোঁ। এনেকৈ বান্ধি লৈছোঁ। কৃত্ৰিম আহাৰ যোগান ধৰিবই লাগে বাৰিষা দিনত মৌবাহক, নহ'লে বৰ দুৰ্বল হৈ যায়। এয়া হৈ গৈছে বান্ধি হৈ গ'ল। মই আধাই দিছোঁ আজি। এনেকৈ উভতাই দিলেও এতিয়া নপৰে, চাওক। এনেকৈ উভতাই দিছোঁ, তথাপি পৰা নাই। এইখন ধুনীয়াকৈ তিতি গৈছে। কাপোৰখন তিতি থাকিব, ইহঁতি খাই থাকিব। এই মৌবাহক মই খুৱাম। মৌবাহ ধৰি অনা বেছি দিন হোৱা নাই। বহুত ডাঙৰ কলনী আছিলে। কলনীটো ধৰি অনা বেছি দিন হোৱা নাই। ডাঙৰ বাবে মই ওপৰত ছুপাৰ চেম্বাৰ 2টা ব্যৱহাৰ কৰিছোঁ। হাত মোজাযোৰ ব্যৱহাৰ কৰিছোঁ, কাৰণ হাতত আমাৰ তেল, ডিজেল কিবাকিবি দিনত লাগি থাকিব পাৰে। সিহঁতি গোন্ধ পালে আপোনাক এটেক কৰিব। আৰু বিশেষকৈ আমাৰ এতিয়া কৰোণা মহামাৰীত আমি চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ। সেই চেনিটাইজাৰ গোন্ধ পালেও বেয়া। সেইকাৰণে মই গ্ল'ভছযোৰ পিন্ধি লৈছোঁ। এতিয়া ফ্ৰেমকেইটা এনেকৈ আঁতৰাই ল'ব। আপোনাৰ 3টা ফ্ৰেম এনেকৈ আঁতৰাই, এই ফ্ৰেমকেইটা আঁতৰাই ধুনীয়াকৈ বহাই দিব। এয়া চাওক। এনেকৈ বহাই দিব ধুনীয়াকৈ। ফ্ৰেমকেইটা আঁতৰাই এনেকৈ বহাই দিব। তেতিয়া বাৰিষা দিনত আপোনাৰ তিতিও নাযায়, খাবলৈও সুবিধা হ'ব আৰু নিতিতেও ভিতৰত, বাৰিষা দিনত ভিতৰতে খাব পাৰিব। ধুনীয়াকৈ লগাই দিছোঁ মই ইয়াত। বাৰিষা দিনত বৰষুণত চিন্তা নাই আৰু মৌবাহেও কষ্ট নোপোৱাকৈ বাহিৰলৈ নোযোৱাকৈ খাব পাৰিব। এয়া মই বন্ধ কৰি দিলোঁ। এতিয়া খন্তেক সময়ৰ পিছত, 2 ঘণ্টামানৰ পিছত মই আকৌ খুলি চাইছোঁ, খাইছেনে নাই ইহঁতি, তাকেই চাইছোঁ। বাকচটো খুলি চাইছোঁ 2 ঘণ্টামানৰ পিছত। খাইছে। অলপমানহে বাকী আছে, বাকীখন খাই দিলে ইহঁতি। এয়া চাওক, খাই আছে, বাকী খাই দিলে। অলপমানহে আছেগৈ, অলপমান বাকী আছে। এইখন খাব আৰু আধা ঘণ্টামানত শেষ হৈ যাব এইখন। মই মাৰি দি দিছিলোঁ, মাৰি 2ডাল দি অকণমান দাঙি থৈছিলোঁ, যাতে ইহঁতি ধুনীয়াকৈ খাব পাৰে। এয়া খাই আছে, ইহঁতি খাবলৈ এৰা নাই।
খাই শেষে কৰিলে। মৌ ৰসটো ইয়াত দি দিছোঁ। মৌ ৰস পালে ইহঁতি গুণটো বেছিকৈ ভাল পায় খাবলৈ। মৌ ৰস সেইবাবে অলপমান ইহঁতক মিক্স কৰাই দিছোঁ ইয়াৰ লগতে। মই আকৌ ৰাখি দিম আগৰ ধৰণে। ইহঁতি যাতে আকৌ আৰামত খাই থাকে। ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব সকলোৱে। আজিলৈ ইমানতে এৰিলোঁ। ধন্যবাদ।